আমি আজি উপস্থিত হৈছোহি অগ্নিনাভ শিৱ মন্দিৰত। ফেচবুকত এই মন্দিৰৰ পৰা যি লাইভ দেখুওৱা হয় সেয়া মই প্ৰায়ে দৰ্শন কৰিছিলোঁ আৰু মানুহৰ মুখত এই মন্দিৰৰ বিশেষত্বৰ বিষয়ে শুনি শুনি মোৰো নিজ চকুৰে আহি বাবাক দৰ্শন কৰাৰ হেঁপাহ জাগিছিল। কিন্তু এই কথা সপোনতো ভবা নাছিলোঁ যে বাবাই ইমান সোনকালে তেওঁ গৃহলৈ অহাৰ আমাক সুবিধাকণ কৰি দিব। নমস্কাৰ, সকলোকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আমি আজি ওলাইছোঁ অগ্নিনাভ মন্দিৰলৈ। মন্দিৰটো নাজিৰাত অৱস্থিত। সেই মন্দিৰলৈ যোৱাৰ আশা বহু দিনৰ পৰা মনত পুহি ৰাখিছিলোঁ। গতিকে মন্দিৰলৈ গৈ মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি মন্দিৰৰ গেটৰ সন্মুখত আহি উপস্থিত হ'লোহি। মন্দিৰ বুধবাৰ আৰু শনিবাৰৰ বাদে বাকীকেইটা বাৰত খোলা থাকে। আমি ভিতৰলৈ সোমাই গৈছোঁ আৰু ইয়াত এয়া দেখিছে অগণন ভক্তৰ সমাৱেশ ঘটিছে আৰু এয়া ভক্তসকলে জ্বলোৱা অগণন বন্তি। আমিও ইয়াতে বাবালৈ বুলি কেইগছিমান বন্তি আগবঢ়ালোঁ। বন্তি জ্বলোৱাৰ পাছত আমি এতিয়া বাবাক নিজ চকুৰে দৰ্শন কৰাৰ বাবে আগবাঢ়িছোঁ। এয়া দেখিছে কিমানখিনি মানুহ এয়া এনেকৈ থিয় হৈ শাৰী পাতি ৰৈ আছে। প্ৰকৃততে বিশ্বাসেই নিলয় হৰি। প্ৰকৃত বিশ্বাস আৰু আস্থা তথা শুদ্ধ অন্তৰেৰে যদি ভগৱানক স্মৰণ কৰা যায় তেন্তে তেওঁ যিকোনো ৰূপত আহি ভক্তক দেখা দিয়েহি। এয়া মূল মন্দিৰ ভাগ। এয়া চাওক, আমি ইয়াৰ পৰাই বাবাক দৰ্শন কৰিবলৈ চেষ্টা কৰিলোঁ যিহেতু অগণন লোকৰ ইয়াত আজি সমাৱেশ ঘটিছে। ইমান দিনেই ফেচবুকত লাইভৰ জৰিয়তে বাবাৰ দৰ্শন লাভ কৰি আছিলোঁ আৰু আজি নিজ চকুৰে সন্মুখৰ পৰা তেওঁক দৰ্শন কৰাৰ সৌভাগ্যকণ হ'ল। আচলতে এয়া বাবাৰে ইচ্ছা আছিল। আজি মনটো সঁচাই আনন্দেৰে ভৰি পৰিছে। পুনৰ তেওঁক দৰ্শন কৰাৰ আশাৰে আজিলৈ আহিলোঁ। ধন্যবাদ।